লকডাউনটো এনফৰ্চ কৰিবৰ কাৰণে পুলিচে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই ব্যৱস্থা গ্ৰহণ কৰোঁতে হয়তো পুলিচ কেতিয়াবা কঠোৰ হ'বলগীয়া হৈছে আৰু আমাৰ অসমত দেখা গৈছে অকমান কঠোৰ নহ'লে এনে দিয়া আদেশ কিছুমান মানি নলয় ৰাইজে গতিকে এটো আমাৰ অনিচ্ছাকৃতভাৱেও আমি কঠোৰ যদি হ'বলগীয়া হৈছে ৰাইজে যাতে আমাৰ লগত এই ক্ষেত্ৰত সহযোগিতা কৰে কাৰণ ডিজাস্টাৰ মেনেজমেন্ট এক্ট যিখন এক্টৰ অধীনত এই লকডাউনটো কৰা হৈছে এইখন এক্ট আমি মনত পৰা অৱস্থাত এই প্ৰথম ব্যৱহৃত হৈছে এয়া প্ৰথম ব্যৱহাৰ হৈছে গতিকে এইখন লাগু কৰিবৰ কাৰণে প্ৰণয়ন কৰাৰ পিছত একচুয়ালি লাগু কৰিবৰ কাৰণে ইয়াৰ যিখিনি প্ৰভিজন সেইখিনি ৰাইজে জনা উচিত যদি চৰকাৰে দিয়া আদেশ কোনোবাই অমান্য কৰে তেওঁক আমি এবছৰলৈ জেল দিব পাৰো ইমিডিয়েট ধৰি পেলাই নন বেইলেবল কেছত তাৰোপৰি মিছা কথা ক'লে সোশ্যাল মিডিয়াত বা যিকোনো হোৱাটছআপতে কওক ফেচবুকতে কওক বা এনেকুৱা ধৰণৰ কথা কিছুমানে এনে কথা কিছুমান তাত উল্লেখ কৰে আৰু ৰাইজৰ মাজত কেতবোৰ সমস্যা সৃষ্টি কৰে কাৰণ মিছা খবৰ ভুৱা প্ৰচাৰ কেতিয়াবা চলোৱাৰ এটা প্ৰৱণতা দেখা যায় মই তেওঁলোকক সতৰ্ক কৰি দিছো তেনে ধৰণৰ ব্যক্তিক তেওঁলোক কেৱল আইটি এক্টতে নহয় তেওঁলোক এতিয়া এইখন এক্টৰ অধীনতো তেওঁলোক আহিব আৰু তেওঁলোক বিপদত পৰিব পাৰে আৰু তেওঁলোকৰ পৰিয়ালৰো অসুবিধা হ'ব পাৰে কাৰণ এই ক্ষেত্ৰত আমি এটো নোহোৱাটো বিচাৰিছো অসমৰ মানুহৰ এতিয়া যিখিনি আমি ৰিলিফ দি আছো এইবোৰ ক্ষেত্ৰত কোনোবাই যদি হকাবধা কৰে ক'ৰবাত অসুবিধা কৰে সেই ক্ষেত্ৰতো আমি সাৱধান হোৱা উচিত মিছা কথা কৈ কিবা ৱাৰ্নিং দি দিলে আমুকটো হ'ল বুলি মিছাকে যদি কৈ দিয়ে আমি গৈ পেলাই ভুলকে বুলি প্ৰতিপন্ন হয় তেতিয়াও এটো এটা ডাঙৰ সমস্যা হয় গতিকে এনে ধৰণৰ যিখিনি আপোনালোকে চাই ল'ব পাৰে ৱেবছাইটত দেখিব সেকশন 51 to 60 ডিজাস্টাৰ মেনেজমেন্ট এক্টত তাত যিখিনি প্ৰভিজনছ আছে সেইখিনি প্ৰভিজনৰ প্ৰতি মই জনসাধাৰণক বিনয়েৰে আহ্বান জনাইছো অলপ সচেতন হৈ থাকিবৰ কাৰণে কাৰণ এই ক্ষেত্ৰত এই আইনখন অতিকে কঠোৰ এতিয়া যেটো ব্যৱস্থা কৰা আছে আজি মই নিজে সুপ্ৰিনটেণ্ডেন্ট অফ পুলিচ আৰু যিমান বেটেলিয়ন আছে সকলোৰ কমান্ডেন্টৰ লগত এইমাত্ৰ মই ভিডিঅ' কনফাৰেন্স কৰি আহিছো যেনেকৈ মুখ্য সচিব ডাঙৰীয়া সকলো ডিচিৰ লগতো বেলেগকে ভিডিঅ' কনফাৰেন্স কৰিছে আমি ষ্টেট টাস্ক ফোৰ্সে আমি সঘনাই গোটেই খবৰবোৰ লৈ আছো ইয়াত ফুড এণ্ড সিভিল সাপ্লাইজৰ পজিশন দৰবৰ পাতিৰ পজিশনছ চিফ সেক্ৰেটাৰীয়ে নিজেই মনিটৰ কৰি আছে আৰু আমাৰ জ্যেষ্ঠ বিষয়াসকলে নিজেই আগভাগ লৈ আমাৰ কনিষ্ঠতম কৰ্মচাৰীজনৰ লৈকে একেলগে হাতে কামে কামত লাগিছে নিজৰ কথা নেভাবি নিজৰ বিপদৰ কথা চিন্তা নকৰি বিভিন্ন বৰ্গৰ পুলিচৰ পৰা স্বাস্থ্যকৰ্মীৰ পৰা জ্যেষ্ঠ বিষয়াৰ পৰা বিভিন্ন বৰ্গৰ আপোনালোক সাংবাদিক বন্ধুসকলে বহুত কাম আপোনালোকে আগবঢ়াই লৈ গৈছে আমি সকলোৱে কৰিব চেষ্টা কৰিছো যাতে এক নিশ্চিত বিপদৰ পৰা অসমখনক আমি বচাব পাৰো তাকে কৰোতে যদি পুলিচৰ কৰবাত কেতিয়াবা বেছিকে কৰা বুলি হোৱা বুলি ভাবিছে আপোনালোকে আমাৰ দৃষ্টিগোচৰ কৰিবলৈ মই অনুৰোধ কৰিম এতিয়া সমস্যাটো হৈছে কিছুমান গ্ৰসাৰী দোকান হওক মাছ মঙহৰ দোকান হওক এনে ধৰণৰ কেতবোৰ বস্তু ৰেহাই দিয়া হৈছে লগতে অত্যাৱশ্যকীয় সেৱা সম্পৰ্কীয় কেতবোৰ কথা যিখিনি ৰেহাই দিয়া হৈছে তেওঁলোকক মই অনুগ্ৰহ কৰি সকলো এনে ধৰণৰ অত্যাৱশ্যক সেৱাৰ সামগ্ৰীৰ লগত জড়িত থকা ব্যক্তিক এখন আইডেন্টিটি কাৰ্ড লৈ ফুৰিবলৈ মই সকলোকে অনুৰোধ কৰিম ইনক্লুডিং সংবাদসেৱীসকলক যাতে পৰিচয় পত্ৰখন নোহোৱাকে তেওঁলোক নঘূৰে কাৰণ কোনোবাই ফাঁকি দি পেলাও ঘূৰিছে এনেকুৱা প্ৰমাণো আমি পাইছো তাৰোপৰি এই অত্যাৱশ্যকীয় সেৱাবিলাকৰ লগত জড়িত কেতিয়াবা আমি ভাড়া বস্তু অনা হৈছে টেলিকম সাৰ্ভিস অতিকে দৰকাৰ জিএমসিত বহুত ভাড়াতীয়া কৰ্মচাৰী ব্যৱহাৰ হৈছে বা অন্যান্য মেডিকেলতো তেনেকৈ ভাড়াতীয়া কৰ্মচাৰী ব্যৱহাৰ হৈছে তেওঁলোকৰ হাতত যদিহে পৰিচয় পত্ৰখন নাথাকে ফুড এণ্ড সিভিল সাপ্লাইজৰ ট্ৰাকাৰৰ ড্ৰাইভাৰৰ তেওঁলোকৰ পৰিচয় পত্ৰ সেই ফুড এণ্ড সিভিল সাপ্লাইজৰ নাথাকিব পাৰে কিন্তু এখন চিঠি
তেওঁলোকৰ কণ্ট্ৰলিং নিয়ন্ত্ৰণকাৰী বিষয়াৰ পৰা থাকিলে আমাৰ কাৰণে এইটো নিৰ্ধাৰণ কৰিবলৈ সুবিধা হয় সঁচাকৈ কৈছে নে মিছাকৈ কৈছে। গ্ৰছাৰী যে সময়ত ৰাইজে যেতিয়া বজাৰ কৰিবলৈ যাব গ্ৰছাৰী শ্বপত, আমি চেষ্টা কৰিছোঁ গ্ৰছাৰী যিখিনি আইটেমছ আছে, শাক পাচলিৰ বজাৰে হওক, অন্যান্য দোকানৰ কথাই হওক, সেইখিনি পাৰিলে ঘৰৰ আশে পাশে আমি পাৰিলে স্থাপন কৰিব পাৰি নেকি। কিছুমান জিলাত ইতিমধ্যে এইটো কাম কৰা হৈছে। কিছুমান আমাৰ অধিকাৰীয়ে এনেধৰণৰ উদ্যোগ লৈছে। পাৰাই পাৰাই যদি ছাপ্লাই দিয়াব পাৰে তেতিয়া বেছি ভাল হয়, কাৰণ বজাৰ এখন পাতি দিলে তাত মানুহখিনি একগোট হৈ যোৱাৰ প্ৰৱণতাটো অতিকে বেছি। তেতিয়া আমাৰ যিটোকে নিবিচাৰোঁ ছ'চিয়েল ডিষ্টেঞ্চিংটো নথকাটো, সেই বস্তুটোকে হৈ যায়, তেওঁলোক মানুহবোৰে একগোট হৈ যায়। গতিকে আজি আমি নিৰ্দেশ দিছোঁ যে যিবোৰ ডেইলি বজাৰ, সেই ডেইলি বজাৰতো আগৰ নিচিনাকৈ ডাঙৰ বজাৰ নহ'ব। ডেইলি বজাৰতো 100 মিটাৰতকৈ বেছি দূৰত্বত মাছৰ কেইজন বহিব আৰু কেইখনমান দোকানহে বহিব ডেইলি বজাৰতো। এগাল বজাৰ বহিব নোৱাৰে একেলগে। আৰু যিমান পাৰি বজাৰবোৰ স্পাৰ্চ কৰি পেলাব লাগে যাতে মানুহ কমকৈ তাত যাবলগীয়া হয়। ইতিমধ্যে আপোনালোকে লক্ষ্য কৰিব আমাৰ আৰক্ষী অধীক্ষকসকলে নিজে উদ্যোগ লৈ পেলাই তাত চকেৰে পেঞ্চিলেৰে আঁকি দিছে যেনে এইডোখৰত মানুহজন থিয় হ'ব যেতিয়া বজাৰ কৰিবলৈ যাব। এতিয়া বজাৰ কৰিবলৈ যাওঁতে মানুহজনে পুলিচে সোধে তুমি ক'ৰ পৰা আহিলা, যে কিছুমানে মিছাকৈ ক'ব ক'লৈ গৈছে। গাড়ী লৈ পেলাই কোনেও বজাৰ কৰিবলৈ যাতে নাযায়। বজাৰ কৰিবলৈ যাওঁতে খোজকাঢ়ি যাব, কাৰণ গ্ৰছাৰী শ্বপে হওক অন্যান্য দোকানে হওক আশে পাশে আছে, ইয়াত কোনো ভয় কৰিবলগীয়া নাই। 4জনতকৈ কম মানুহ, 4জন বা তাতকৈ কম যদি একেলগে খোজকাঢ়ি যায়, পুলিচক নিৰ্দেশ দিয়া হৈছে তেওঁলোকে বজাৰ কৰিবলৈ যাওঁতে মানুহক সুধিব আৰু বজাৰটো সুকলমে যাতে কৰিব পাৰে সহায় কৰিব। আৰম্ভণিৰ দিনা আজিৰ দিনটোত অকণমান তাতকৈ বেলেগ ধৰণৰ কেতিয়াবা আমি শুনিব পাৰোঁ। কেতিয়াবা ঠিক কথাষাৰ কোনোবাই মিছাকৈ কৈছে, এনেই ফুৰিবলৈ গৈছে। কালি মই নিজেই ছুপাৰভাইজ কৰি ঘূৰি ফুৰিছোঁ, মই নিজেই পাইছোঁ মদ খাই পেলাই টিকিৰামি কৰি মটৰচাইকেলত ঘূৰি ফুৰা ল'ৰা নিজেই পাইছোঁ। গতিকে আমাক ৰখালত তেওঁলোকে কৈছে নাই আমাৰ অলপ বজাৰ কৰিবলগীয়া, মিছাকৈ কৈছে। গতিকে এনেকৈ কোৱাৰো বহুত উদাহৰণ আছে। গতিকে এইবোৰ কঠিন সময়, আমি কঠোৰ আৰম্ভণিতে হৈছোঁ, কিন্তু ৰাইজে যদি নিজে দায়িত্বটো বুজি নিজামতে আমি নিৰ্দেশনা দিয়া মতে যদি নিজেই কামখিনি আগবঢ়ায়, সুচাৰুৰূপে আগবঢ়ায়, তেতিয়া আমাৰ সকলোৰে কৰ্তব্য সম্পাদনতো সুবিধা হ'ব আৰু ৰাইজৰো কোনো অসুবিধা নোহোৱাকৈ তেওঁলোকে দৈনন্দিন জীৱনটো এই লকডাউনৰ স্বত্তেও ভালকৈ থাকিব পাৰিব। ষ্টাম্পিং কৰা ল'ৰা, কিন্তু তেওঁলোকে বাছবোৰ মিছ কৰিলে নহয়, বেছি ল'ৰা নহয়, প্ৰায় আমি এতিয়ালৈকে 30,000তকৈও বেছি মানুহ পঠিওৱা হ'ল যোৱা দুদিনত। আৰু কিছুমান ল'ৰাই ইয়াত গুৱাহাটীত কাম আছে বুলি ৰৈ দিলে, হয়তো তেওঁলোকৰ নিজাববীয়া, কাৰণ আমি কেইবাজনো ল'ৰা পাইছোঁ হাতত ষ্টাম্প মৰা গুৱাহাটীত ঘূৰি থকা, তেওঁলোকক নি পেলাই হস্পিটেল কোৱাৰেণ্টাইন কৰা হৈছে। কিছুমান মিছা কথাও ওলাইছে, কাৰণ মৰিগাঁৱত মোক কৈছিলে তেনেকৈ হকাৰক বন্ধ কৰি দিছিলে, তাতে একো নাই, গাড়ীখন ৰখাই দিছিলে, তাত একো লিখি যোৱা নাছিলে কাৰণে সোধা পিছত যেতিয়া ক'লে হকাৰহে তেতিয়া যাবলৈ দিছে। মই তেনেকৈ কনফাৰ্মেশ্যন কৰিছোঁ। কালি মই লগ পাইছোঁ ৰাতি, সুধিব আপোনালোকৰ এজনক, তেখেতেতো আই কাৰ্ডটো লৈ অনা নাই। মই কৈছোঁ আই কাৰ্ডটো দেখুৱাই দিয়ক। CRP মই ব্ৰিফিং কৰি পেলাইছোঁ, मीडिया का लोग हमारा दोस्त लोग हैं, उनको कोई दिक्कत नहीं देने का, लेकिन आई कार्ड देखिए। तो आई कार्ड নেপালত মই কৈছোঁ আপোনাৰ হেৰিয়ৰ পৰা আই কাৰ্ডটো হোৱাটছএপত অনা ঘৰৰ পৰা, এটলিষ্ট তেনেকৈ